আমি চিনেমা শ্বুট কৰিব গৈ আছো ৰঘুপতি কেনেকৈ গৈ আছে এইটো চাওক গোলাঘাট গৈ আছো গোলাঘাট গৈ আছো কেনেকৈ গৈ আছে বাৰু এই চাওক বেছি নাই তো এটা আঙুলিয়ে ঠেলিব পাৰি নাটানিছি ভাগৰতে লাগিছে আমাৰ ৰাতি 12 বজা ঠেলিবা গানটা লগাই দিওঁ বাই গুড নাইট বাজিব হ'ল শুই দিয়ক চব শুই দিয়ক গুড নাইট 2 বাজিব হৈছে 156ত আমি গুৱাহাটীৰ পৰা ওলাইছোঁ খানাপাৰা এই এজন আছে তাৰপিছত আমাৰ বিদু ভাই এই আমাৰ পৰিচালক নামৰীয়া ওলাইছোঁ দেই হাৱাল ওলাই ন কেনেকৈ একশ্যন একশ্যন এয়া আমি গুৱাহাটীৰ পৰা 2 ঘণ্টাৰ পিছত জখলাবন্ধা পাইছোঁহি জখলাবন্ধাৰ ৰাজ লক্ষ্মী হোটেলত সোমাইছোঁ এতিয়া ৰাতিৰ একাপ চাহ খাম এই মাটকা চাই আছে ইয়াত আৰু জখলাবন্ধাত আমি চাহ খাই আকৌ আমি গোলাঘাট যাম একাপ চাহৰ এই মাজৰাতি নহয় ৰাতি পুৱাব হৈছে এতিয়া ৰাতি পুৱাবৰ সময়ত একাপ চাহ বহুত আমেজৰ বৰ ভাল লগা অৱশেষত জখলাবন্ধাত চাহ খাই আছোঁ জখলাবন্ধাত আগতেতো বহুত ৰেকৰ্ড আছিলে আগতে ইয়াত 24 ঘণ্টাই গান বাজি থাকে তাৰমানে আগতে বিহু কেছেটবোৰ যেতিয়া আছিলে তেতিয়া ইয়াত মানে কেছেটবোৰ অসমীয়া গানৰ কেছেটৰ সময়ত জখলাবন্ধাত এটা ৰেকৰ্ড আছিলে যে 24 ঘণ্টা এখন দোকানত বা দোকানবোৰত অনবৰত গান বাজি থাকে এয়া আমি এখন গাড়ী দেখিছোঁ এখন গাড়ীত কি আছে চাওঁ কি মাছ আছে কি মাছ চাওঁ নেদেখিম ৰাতি নেদেখিম লাইটটো জ্বলাব পাৰিম ৰাতি মানে কাহিলী পোৱাতে বহুত বেপাৰ বা ব্যৱসায় বাণিজ্য আৰম্ভ হৈ যায় আমিও আহি ইয়াত দেখা পাইছোঁ ইয়াত ক'ৰ পৰা আনিছে মাছ নগাঁও নিব ক'লে বোকাখাট 4:35 4:35 হৈছে আমি জখলাবন্ধাৰ পৰা ওলাইছোঁ আকৌ গুৱাহাটী বনাইছে এইফালে গোলাঘাট আমি এতিয়া যাম গোলাঘাট কাইলৈ যিহেতু আমাৰ কাইলৈ নহয় আজি ৰাতিপুৱা আমি হয়তো শুবলৈ নাপাওঁ আজি খোৱা নহ'বই আমি ৰাতিপুৱাৰ লগে লগে আমি আকৌ দৃশ্য গ্ৰহণ কৰিম ৰঘুপতি নামৰ ছবিখনৰ অৱশেষ কিছুমান আমাৰ দৃশ্য আছে সেইবোৰ আমি এইবাৰ ফাইনেল শ্বুটিং সেইবোৰ আমি দৃশ্য গ্ৰহণ কৰিম আমি এতিয়া বৰ্তমান বোকাখাট আৰু কাজিৰঙাৰ মাজৰ এয়া বৰ ধুনীয়া ঠাই দুইফালে গছ আছে ইফালে আছে আমাৰ ৰাষ্ট্ৰীয় অভয়াৰণ্য কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য নেশ্যনেল পাৰ্ক আমি ইয়াতে অকণ ৰৈছোঁ এতিয়া আমি বোকাখাট যাম বোকাখাটত আমি কিবা খাম কি খাম বোকাখাটৰ এটা বিখ্যাত আছে ৰেচিপি পুৰি আৰু আলু ভজা নাযায় মানে এটা আহিবা ন হা আমাৰ এখন উৰি আহিছে বোকাখাটৰ পুৰিটো খাইছে চাগে বহুতে খাইছে বিশেষ তেনেকুৱা নাই যদিও কলপাতত দিয়ে আৰু ইয়াৰ যিটো লগত দিয়া যিখন আঞ্জা মানে আলুৰ যিখন চব্জি সেইখন কিন্তু স্পেচিয়েল আপুনি ঘৰতো বনাব পাৰে কিন্তু এনেকুৱা সোৱাদটো নাহে কিয় নাহে নাজানো তেনেকৈ কিবা বিশেষ স্পেচিয়েল কিবা মচলা ইউজ কৰিব পাৰে আমি খাম পুৰি কেনেকৈ বেলেগ পুৰি একদম গৰম এয়া বেলিছে পুৰিছে তাৰপিছত আমাক লগালগ দিছে বোকাখাটৰ পুৰি আৰু বোকাখাটৰ পেৰা এই দুটা বস্তু বিখ্যাত হয় কিন্তু আমি ৰাতি জাৰ্ণি কৰি আহি ৰাতিপুৱা
পুৰি দুখন খোৱাটো এটা বৰ আমেজটো বেলেগ তাৰ লগ আমাৰ লগত আছে বাকী কেইজন সদস্য আছে আমাৰ ৰবিদা আমাৰ লগত আছে ৰবিদাও পুৰি খাব তাৰপিছত আমাৰ মেকআপৰ ডিজিটা পাটগিৰি কষ্টিউমৰ আছে জুৰি কলিতা তাৰপিছত আমাৰ কোন আছে আৰু আমাৰ অভিনেতা এজন আছে বিদুৰ ভাই যিজন পুলিচ তেখেত আছে তাৰপিছত আৰু পৰিচালক আছে সুব্ৰত কাকতি SUV এয়া বোকাখাটৰ লক্ষ্মী মিঠাই দোকানত আমি গৰম পুৰি খাম এতিয়া বোকাখাটলৈ আহিলে আপোনালোকে খাইছে চাগে বহুতে খায় ইয়াৰ পেৰা লৈ যায় ইয়াৰ পেৰা আৰু পুৰি সঁচাকৈ বৰ বিখ্যাত আৰু ভাল লগা সকলোৱে এইফালে গ'লে ইয়াত এই একাপ চাহৰ লগত পেৰা খায় আৰু কলপাতত দিয়া পুৰি খায় এয়া আমাৰ বিদুৰ ভাই কি হ'ল পুৰি নুফুলিলে আমি ৰাতি আহিবলগীয়া হৈছে সময় মিলাই সকলোৰে লগত সময় মিলাই আমি ৰাতি জাৰ্ণি কৰিছোঁ আৰু এয়া বিহৰা বজাৰ অসমৰ এখন বিখ্যাত গৰু বজাৰ বিহৰা বজাৰ আগতে বহুত নাম আছিলে আৰু গান চানতো আপোনালোকে শুনিছে বা বিভিন্ন গল্প উপন্যাসতো বিহৰা বজাৰৰ নাম আপোনালোকে শুনিছে ইয়াত বিভিন্ন ঠাইৰ পৰা গৰু আনে কাহিলি পোৱাতে আনে ইয়াত গৰু কিনা বেচা হয় বিহৰা বাগান এখন আছে আৰু এইখন বজাৰ আৰু নুমলীগড় আৰু বোকাখাটৰ মাজভাগত আছে বিহৰা বজাৰ এই আমি আহি পালোঁ আমাৰ শ্বুটিংস্থলী আমি খোৱা নাই কিন্তু দেই কোনো এজন খোৱা নাই ক'ত নাছিলে গোলাঘাটৰ বাম বৰাহী নামৰ এখন গাঁৱত শ্বুটিং কৰিছিলে আমাৰ ৰবিদা আহি পাইছেহি ৰবিদাও চাগে খোৱা নাই আমি কোনোৱে খোৱা নাই এয়া এজন এক্টৰ শিৰোমণি ভূঞা অভিনেতা এইটো ষ্টৰি যাব গুড মৰ্ণিং ৰবিদা আহিছে এয়া ৰাজকুমাৰ ঠাকুৰ অভিনেতা আৰু এয়া কণমানিহঁত আছে কিন্তু দুৰ্ভাগ্যবশতঃ আজি আমাৰ দৃশ্যগ্ৰহণ বৰষুণে ব্যাঘাত জন্মালে আমাৰ শ্বুটিং স্তব্ধ হ'ল প্ৰথম দিনৰ শ্বুটিং আমাৰ স্তব্ধ বৰষুণ ৰাতিপুৱা আগবেলালৈকে আমাৰ ৰ'দেই আছিলে কিন্তু হঠাৎ বৰষুণ আহিল বতৰৰ যিটো মহিমা আৰু কোনো নোৱাৰে ইয়াৰ আগজননী কোনেও দিব নোৱাৰে এটা ধাৰণা দিব পাৰে কিন্তু আগজননী কোনেও দিব নোৱাৰে এই আমাৰ বন্ধুজনে চাই আছে ফ'কাছড আৰু 7 দিনৰ আগৰ 7 দিনলৈকে কি আছে চাইছে বাট উপায় নাই আমাৰ শ্বুটিং বন্ধ হ'ল ধন্যবাদ ইমান ধুনীয়াকৈ আৰম্ভ 100ৰো বেছি মানুহ হৈছিলে জানেনে কিমান ধুনীয়া হৈছিলে নহয় শ্বটবোৰ কিন্তু শেষ হৈ গ'ল একো মই ভবাই নাই একো কিনো ভাবিম এতিয়া আৰু যিটো বৰষুণ আহিছে এইটো যে সোনকালে এৰিব মোৰ